Hey guys, নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। প্ৰথমে মই আপোনালোক সকলোলৈ আগন্তুক ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই আজি আহি উপস্থিত হৈছোহি এয়া মোৰ পিছফালে আপোনালোকে দেখিছে ৰাধাকৃষ্ণন একাডেমীত। হয়, ৰাধাকৃষ্ণন একাডেমীত আজি অনুষ্ঠিত কৰিছে বহাগী আদৰণি অনুষ্ঠান। যিহেতু এই বিদ্যালয়ত যোৱা 10টা দিনৰ পৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অনুষ্ঠিত কৰিছিলে এক বিহুৰ কৰ্মশালা অনুষ্ঠান, য'ত আছিলে বিহু নাচকে আদি কৰি ঢোল বাদন আৰু অন্যান্য বহুতো কিবাকিবি। তো আজি সামৰণি কৰি কেনে এক অনুষ্ঠান অনুষ্ঠিত কৰিছে, যাত তেওঁলোকে বহাগী আদৰণি হিচাপে অনুষ্ঠানটোৰ নাম ৰাখিছে। আহিছোঁ আপোনালোকক ভিডিঅ'বোৰ দেখুৱাবলৈ, আপোনালোকক কিছু দৃশ্য দেখুৱাবলৈ। তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাব। আহকচোন আমি ভিতৰলৈ যাওঁ। আজিনো কি অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব আপোনালোকক কিছু তাৰ দৃশ্য দেখুৱাওঁগৈ। এয়া মোৰ লগত আহি আছে নয়ন। নয়ন হাই কৈ দিয়া। আৰু নয়নে আজি বঢ়িয়াকৈ ড্ৰোন শ্বট কেইটামান ল'ব। আমাৰ বাবুলদা আছে, বাবুলাৰ পৰা ফটো শ্বট কৰি আছে। বাবুলা মোকো ধুনীয়াকৈ 14টামান মাৰি দিব দেই। এয়া একদম মোৰ ভাতৃ, আপোনালোকৰ সকলোৱে চিনাকি মুখ, প্ৰিন্স ভৰালী দুদু। তেওঁ আহি উপস্থিত হৈছেহি। ভাল লাগিছে, ভাল লাগিছে। আমাৰ শ্ৰদ্ধাৰ ছাৰসকল আছে। বৰ্তমান তেওঁলোকে বিদ্যালয়ত প্ৰাতঃ সময়খিনিত যিখিনি প্ৰাৰ্থনা কৰে, সেই প্ৰাৰ্থনাখিনি বৰ্তমান বিদ্যালয়ৰ টাইম আৰু নিয়ম অনুসাৰে খিনি কৰি গৈছে। চাই যাওকচোন। এইখিনিতে এটা মন কৰিবলগীয়া কথা, ৰাধাকৃষ্ণন একাডেমী হৈছে এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়। তাৰ স্বত্তেও বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অসমৰ সংস্কৃতিৰ প্ৰতি সম্পূৰ্ণভাৱে জ্ঞাত হোৱাৰ অৰ্থে শিক্ষাৰ লগতে যি বিহু কৰ্মশালা দি আমাৰ বাপতি সাহোন, আমাৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ আদৰণি অনুষ্ঠানটি অনুষ্ঠিত কৰিছে, তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু বৰ্তমান যান্ত্ৰিকতাৰ দিনত বা বৰ্তমান পৰিস্থিতিৰ সময়ত সকলোৱে নিজক লৈ ব্যস্ত থকাৰ ক্ষণত নাইবা বিভিন্ন কালক্ৰমত আমাৰ মাজৰ পৰা আমাৰ সংস্কৃতি, সাহিত্য, সভ্যতা দিনক দিনে নাইকিয়া হ'বলৈ ধৰিছে। তেনেস্থলত এনেধৰণৰ কাৰ্যসূচী সঁচাকৈ প্ৰশংসনীয়। মই লগ পালোঁ এই বিদ্যালয়ৰ অধ্যক্ষা মহোদয়া। এয়া বাইদেউ শ্ৰদ্ধাৰ মামণি দত্ত বাইদেউ। বাইদেউৰ পৰা চমুকৈ দুটা কথা জানিব বিচাৰিছোঁ। বাইদেউ, আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদানৰ লগতে অসমীয়া সংস্কৃতি যিটো আমাৰ বাপতি সাহোন হিয়াৰ আমঠু বিহুৰ যি 10দিনীয়া কৰ্মশালা প্ৰদান কৰাৰ পিছত আজি যি বিহুৰ এক অনুষ্ঠান, আদৰণি অনুষ্ঠান আগবঢ়ালে, তাৰ বাবে আমাৰ উঠি অহা প্ৰজন্ম কণ ছাত্ৰ ছাত্ৰীসকলক আমাৰ সংস্কৃতিটো দেখাই দিয়াৰ ক্ষেত্ৰত আপোনালোকে যিখিনি ভূমিকা হাতত ল'লে, তাৰ বাবে প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে আৰু অনাগত দিনত কেনেধৰণৰ মানে ব্যৱস্থা হাতত লোৱাৰ সিদ্ধান্ত কৰিছে বা পৰিকল্পনা আছে আপোনালোকৰ? নমস্কাৰ। প্ৰথমে মই আজি আপোনাৰ এই চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ ব্লগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰথম কথা হ'ল আমি অসমীয়া, গতিকেলৈ আমি অসমীয়া হিচাপে আমাৰ নিজৰ জাতি, কৃষ্টি, সংস্কৃতি যিখিনি আমি এইখিনি আগুৱাই নিবই লাগিব। গতিকে আমাৰ ভৱিষ্যত প্ৰজন্ম, আমাৰ ছাত্ৰ ছাত্ৰীসকলকো এইখিনি বাট দেখুৱাই দিয়াটো আমাৰ কৰ্তব্য বুলি অনুভৱ কৰোঁ। আৰু গতিকেলৈ এই ক্ষেত্ৰত আমি বিহু নাচ, ঢোল বাদন ইত্যাদি কৰ্মশালা আয়োজন কৰি আহিছোঁ। ভৱিষ্যতেও
এনেধৰণৰ অনুষ্ঠানেৰে আমি ছাত্ৰ ছাত্ৰীসকলক আৰু উৎসাহী কৰি তুলিবলৈ চেষ্টা কৰিম বুলি ধন্যবাদ বাইদেউ আপোনালোকৰ এই যি মহান প্ৰচেষ্টা মোৰ তৰফৰ পৰা বা মোৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সবে হাত চাপৰি দি আমি ওয়েলকাম কৰিম সৰ্বপ্ৰথমে আৰু লগতে এখনি ফুলাম গামোচা আৰু জাপিৰে তেওঁলোকক সম্বৰ্ধনা জনাম ইউটিউব ব্লগাৰ ফ্ৰম বম্বুজ ব্লগ হিৰেন দাসদেৱক আমি এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাব কাৰ্যসূচীৰ মাজতেই আমাক অকণমান এনেকৈ মৰম দিয়াৰ বাবে বিদ্যালয়ৰ অধ্যক্ষা মহোদয়াকে প্ৰমুখ কৰি সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু সমূহ কৰ্মকৰ্তাক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ দেখিলোঁ ছাত্ৰ ছাত্ৰীসকলে চিনি পোৱাকৈ গম পোৱাকৈ বিদ্যালয়ে এক প্ৰদৰ্শনী অনুষ্ঠান ৰাখিছে ইয়াত মানে আপোনালোকে বিভিন্ন ধৰণৰ প্ৰদৰ্শনী আছে ইয়াত আমাৰ ঘৰুৱাভাৱে যিখিনি ব্যৱহৃত গাঁৱলীয়া সমাজত যিখিনি বস্তু আমাৰ ব্যৱহৃত জাকৈ খালৈ মাকু তাঁতশাল উঘা বটা আপোনাৰ এইবিলাক ঢোল তালৰ মানে বিহুৰ সামগ্ৰী ধৰক কপৌ ফুল অন্যান্য ডলা চালনী এইবোৰ যিখিনি বস্তু আমাৰ ঘৰুৱা গাঁৱৰ জীৱনত যিখিনি আমাক প্ৰয়োজন দৈনন্দিন জীৱনত সেইসকলক মানে ছাত্ৰ ছাত্ৰীসকলে চিনি পোৱাকৈ বুজি পোৱাকৈ গম পোৱাকৈ তেওঁলোকে এক প্ৰদৰ্শনী ব্যৱস্থা কৰিছে লগতে শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু অভিভাৱিকাসকলৰ দ্বাৰাও প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে প্ৰদৰ্শনীত পুৰস্কাৰ প্ৰদানৰ ব্যৱস্থা কৰিছে আৰু এয়া আমাৰ বাইদেউসকলে লাড়ু পিঠা জলপানকে আদি কৰি আমাৰ অসমীয়াৰ থলুৱা খাদ্যৰ বিভিন্ন ব্যঞ্জনৰ প্ৰদৰ্শনী কৰিছে সঁচাই কি যে ভাল লাগিছে বাইদেউ হেৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাৰ উপৰিও বিদ্যালয় কৰ্তৃপক্ষই এনে এটা অনুষ্ঠানৰ আয়োজন কৰি দিছে এই বিষয়ক আপোনালোকে কি ক'ব বিশেষকৈ আমাৰ অসমীয়া জাতিটোক যে এনেকৈ আদৰিছে হয় এক প্ৰশংসনীয় পদক্ষেপ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাৰ লগতে সমান্তৰালভাৱে আমাৰ কলা সংস্কৃতি আমাৰ যি মানে চিহ্নসমূহ আমাৰ এতিয়া ধৰক বিহু বা বিহুৰ লগত জড়িত যিখিনি সামগ্ৰী পিঠা পনাকে আদি কৰি কেনে বা বস্ত্ৰ বা আমাৰ যিখিনি দৈনন্দিন আপোনালোকক দেখুৱাই আহিছোঁ দৈনন্দিন যিখিনি সামগ্ৰী গাঁৱলীয়া সমাজত আমাক প্ৰয়োজন হৈ থাকে সেইসমূহ বস্তু তেওঁলোকে প্ৰদৰ্শনী হিচাপে কণ কণ ছাত্ৰ ছাত্ৰীসকলক চিনি পোৱাত দেখি পোৱাত সহায় কৰিছে এই প্ৰদৰ্শনীৰ যোগেদি সঁচাকৈ বিদ্যালয়ৰ সমূহ কৰ্তৃপক্ষক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধুসকল আমি এজন অভিভাৱক লগ পালোঁ মোৰ শ্ৰদ্ধাৰ ককাইদেউ সুৰজিত দাৰ পৰা জানোচোন বিদ্যালয়ে যে এই ধৰক বিহুৰ এই অনুষ্ঠানটো কৰিছে 10 দিনীয়া যি কৰ্মশালা দিলে 10 দিনীয়া কৰ্মশালাৰ পিছত আজি যি সামৰণি অনুষ্ঠানৰ লগতে বহাগী আদৰণি অনুষ্ঠানটো আগবঢ়ালে এই ক্ষেত্ৰত অভিভাৱক হিচাপে ককাইদেউৰ মানে মনৰ ভাৱটো আমি বুজোচোন বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাৰ উপৰিও সাংস্কৃতিক দিশটো বিদ্যালয়সমূহে আগুৱাই নিছে আমি খুব ৰাধাকৃষ্ণ একাডেমীক আদৰণি জনাইছোঁ এই
ক্ষেত্ৰত শিক্ষা ব্যৱস্থাৰ উপৰিও মানে সাংস্কৃতিক দিশটো যে তেখেতসকলে আগুৱাই লৈ গৈছে আমি তেখেতসকলক ধন্যবাদ দিওঁ। বন্ধুসকল আমি ইয়াত অনুষ্ঠানৰ মাজত লগ পালোঁ আমাৰ শ্ৰদ্ধাৰ দুজন ককাইদেউ তথা এই অঞ্চলৰ দুজন সংবাদকৰ্মী মোৰ শ্ৰদ্ধাৰ ককাইদেউ ইন্দ্ৰজিৎ গগৈ ডাঙৰীয়া আৰু ৰাতুল কলিতা ডাঙৰীয়া। তেখেতলোকৰ পৰা জানিব বিচাৰোঁ বিদ্যালয়ে এই যিটো অনুষ্ঠান আজি অনুষ্ঠিত কৰিছে এই ক্ষেত্ৰত তেখেতলোকৰ মনৰ ভাৱটো আমি জানিব বিচাৰিছোঁ। হয়, আজি উৰুকাৰ দিনটোত এটা ভাল লগা অনুষ্ঠানত আজি উপস্থিত হ'বলৈ পালোঁ, সেইবাবে ভাল লাগিছে। কাকপথাৰত যি ৰাধাকৃষ্ণ একাডেমী, এই ৰাধাকৃষ্ণ একাডেমীৰ নামটো শুনি হয়তো গম পাইছে ইংৰাজী মাধ্যমৰ বিদ্যালয়, কিন্তু এই ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ সেইবাবে বিদ্যালয় কৰ্তৃপক্ষক সম্বৰ্ধনা জ্ঞাপন কৰি লগতে তাৰ লগতে মুখ্য প্ৰশিক্ষিকা শ্ৰীমতী পম্পী মৰাণ বাইদেউকো আমি সম্বৰ্ধনা জনাম অলপ পাছতে। তাৰ লগতে শ্ৰী ধনৱাল দেৱক ডাঙৰীৰ পৰা অহা শ্ৰীযুত ঋতুৰাজ ধনৱাল দেৱকো আমি সম্বৰ্ধনা জনাম। আৰু লগতে আমাৰ নয়নে অনা ড্ৰোনখন দেখি এই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ কি যে ফূৰ্তি, নয়নক একেবাৰে আগুৰি ধৰিছে। বাৰু নয়নৰ ড্ৰোন শ্বুট কেইটামান চাই লওঁচোন বাৰু, কেনে হৈছে জনাবচোন দেই। সঁচাকৈ ৰাধাকৃষ্ণন একাডেমীয়ে এটা খুব ধুনীয়া অনুষ্ঠানৰ আয়োজন কৰিছিলে, য'ত ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকাসকলেও যথেষ্ট ফূৰ্তি কৰিছে। এয়া দেখিছেই নহয়, জয়তু ৰাধাকৃষ্ণন একাডেমী। বাৰু বৰ বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব নাপাহৰিব। আৰু যিসকলে মোৰ এই ভিডিঅ'টো ইউটিউবত চাই আছে তেখেতলোকে মোৰ চেনেলটো প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব। লগতে যিসকলে মোৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে তেখেতলোকে মোৰ পেজখন প্লিজ 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 ফ'ল' কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব একদমেই নাপাহৰিব। শেষত পুনৰবাৰ অতি শীঘ্ৰে নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।